BPF आरो UPPL सावरायनाया जागासिनो दं खेबनै खेबथाम जाबाय গতিকে ডেফিনেটলি লায়ন শ্বেয়াৰটো আমি পাব লাগিব সেইটোকে আমি কৈছোঁ দৃশ্যটো যিটো ভাল গতিকে মই সেইটো আহ্বান জনাইছোঁ যে UPPL দল পূৰ্ণাংগ পৰ্যায়ৰ এটা ৰাজনৈতিক দল BTCত আছোঁ ষ্টেটত এলায়েন্স গভৰ্ণমেণ্ট মন্ত্ৰী আছে দুজন আমাৰ সাংসদ আছে লোকসভাত এজন ৰাজ্যসভাত এজন সাংসদ গতিকে ডেফিনেটলি লায়ন শ্বেয়াৰটো আমি পাব লাগিব সেইটোকে আমি কৈছোঁ মাজে সুধিলে মানে যিমানখিনি আগবাঢ়িব লাগে পৰা নাই তেওঁলোকে গোটেই সময়টো দিব পৰা নাই দৃশ্যটো যিটো ভাল গতিকে মই সেইটো আহ্বান জনাইছোঁ কৰি থাকক UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা ই এটা ইতিবাচক দিশ আৰু বিজেপি দলে তাক আদৰণি জনাব আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব ইতিবাচক থাকিব কিন্তু এই আলোচনাত বিজেপি কোনো মধ্যস্থতাৰ ভূমিকা নাই কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ আজি পাব্লিকলি মই কৈছোঁ যে য'ত আলোচনা চলি আছে সেই সময়ত UPPLৰ কিছুমান নেতা কৰ্মীসকলে এনেকুৱা প্ৰপাগাণ্ডা কৰি আছে যে আগ্ৰামা মহিলাই দিছপুৰত যাই পেলাই মন্ত্ৰী হ'ব কাৰ লছ হয় কাৰ লাভ হয় সেইটো মই ক'বলৈ নাজানো মই দিছপুৰত নাযায় মই BTCতে থাকিব তো আমাৰ BPF দলৰ লগত যুঁজ দিব পৰা এই সমষ্টিত কোনো পলিটিকেল পাৰ্টি নাই এনেকুৱা আলোচনা চলি থকা সময়ত এনেকুৱা ব্লেকমেইলিং কৰিব নাই UPPLটো এতিয়া নাই জিৰ' ভয় খাই আছে সেইকাৰণে এতিয়া মানে একপট হ'ব লাগে BPF आरो UPPL सावरायनाया जागासिनो दं खेबनै खेबथाम जाबाय सावरायनाया मोजाङानो जानांगौ जायोबा मोजां आंबो दिनै ज' जानायखौ लुबैदों किन्तु बे सावरायफुबाय थानाय समावनो बे UPPLनि माखासे नेता कर्मीफ्रा ओरैबायदि ब्लेकमेल खालामगासिनो दं थारमाने बे माने जोंनि दलखौ सेस खालामनो नाजादों नस्थ' खालामनो नाजादों बिसोर बुंदों जे UPPL आरो BPF मिलायखासिगोन आरो हाग्रामाया दिसपुराव थांनानै मन्थ्रि जाहैसिगोन आरो प्रमद बर'आ BTCनि चिफ जाफिनसिगोन होननानै माने बांसावगासिनो दं बिसोरो खिन्थु बे खोथाया नङा थारमाने बिसोरो जोंखौ सावरायनायनि नामाव सावरायबाय थाफ्लानानै जोंनि BPF हान्जानि मानसिफोरखौ बोलांनाय प्रमदानो BTCनि चिफ जाखासिगोन होननानै UPPLनि मानसिफ्रा माने जोंनि BPF हान्जानि मानसिफोरखौ फैसा होयै लांबाय थादों होननाय खोनादों बे एकदम मिसा खोथा आङो BTCआवनो थागोन BTCआवनो जोङो खामानि मावनांगौ दङ दिसपुराव जों जेबो खामानि खौसे जायोब्ला सिट शेयारिंनि बाथ्रा बोरै खौसे जायो जाया सिट शेयारिं बोरै खालामा बे सावरायबाय थादों दा जेबो बुंनो हाया नोंथांनि समस्थियावनो BPFनि माखासे मावखुलियाव UPPLनि जोंना खोथाया मा दा BPF हान्जाया सरकार दानाया 100% जोंनिफ्राय आरोबाव सोरबा थांनो लुबैदोंब्ला जों हगारगोन थांनाया मोजां मानसिया एसे गेसें जानांगौ होनबा मोजां खामानि मावनो बांद्राय होंगो दोंगोबा माबा जाया थांनायफोरखौ मोजांसिन मोनदों जायफोर थांदों बिसोर थांथोंसै आरो सोरबा थांबावनांगौ दंबा थांथों खिन्थु जोङो BPFआ 2025आव 100% सरकार दागोन बास এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিব আজি আমি তিনিওটা দল ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলোঁ আমি আশা কৰিছোঁ যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত
এই নিৰ্বাচন অনুষ্ঠিত হ'ব যেতিয়া ইলেকশ্যন কমিশ্যনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰোঁ তাৰ বাবে মই আজি চিডলিলৈকে বা আমাৰ চিৰাং জিলালৈ আহিছিলোঁ একেধৰণে বঙাইগাঁৱতো ইলেকশ্যন অনুষ্ঠিত হ'ব আবেলি মই বঙাইগাঁৱতো আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম 2021ত যি ধৰণে আমি আসন পূজা পৰা কৰি লৈছিলোঁ তেনেকুৱা ধৰণে বিহালী ধলাই আৰু চামুগুৰিত বিজেপি দলে খেলিব বঙাইগাঁৱত এজিপি দলে খেলিব চিডলিত UPPL দলে ইলেকশ্যন চাওক মই ভাবোঁ যে লোকসভা নিৰ্বাচনৰ দৰে ইয়াতো তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু চিডলি এইটো নতুন চিডলি নহয় পুৰণা চিডলি আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছোঁ আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল সেইটো এটা ঐতিহাসিক বিজয় আছিলে গতিকে মই ভাবোঁ যে আমাৰ মিত্ৰ গোষ্ঠী খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব ইলেকশ্যন হ'লে বিৰোধী পক্ষইতো কিছু ভোট পাবই সেইটোতো আৰু আমি না কৰিব নোৱাৰোঁ যে বেলতটো খালি যাব বুলি কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবোঁ বড়ো সাহিত্য সভাই UPPL BPF একত্ৰিত হোৱাৰ কি আহ্বান জনাইছে UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা ই এটা ইতিবাচক দিশ আৰু বিজেপি দলে তাক আদৰণি জনাব আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব ইতিবাচক থাকিব কিন্তু এই আলোচনাত বিজেপি কোনো মধ্যস্থতাৰ ভূমিকা নাই কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ স্যার আমসে স্যার স্মারক পত্র দিছে স্যার উচ্চতম ন্যায়ালয়ত নিরাপত্তা আইনত স্মারক পত্র দিছে ইয়াততো নিৰাপত্তাহীনতা ক'ত হৈছে ইয়াততো কোনো ঘটনাই দেখা নাই পুলিচ চুৰি ডকাইতি একো কেছে নাই দেখা সোণাপুৰৰ উচ্ছেদটোতো জনজাতি বেল্টৰ কথা তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই আমাৰতো নিৰাপত্তা দেখো ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচু ল'ৰাটো বজাৰতে নোলাইছে এতিয়াতো আমচু ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই কিমান ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে আগতেতো এইবোৰ নহৈছিলে গতিকে এইটো এটা ভাল পৰিৱেশ আছে পৰিৱেশটো বেয়া হ'লেতো নিৰাপত্তাহীন নহ'লেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচ এটাক ধৰিব লাগিছিল পুলিচেতো কাকো নধৰে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ BPLৰ বিজেপি ইয়াত অৰূপ কুমাৰ দেৱ যি বিতৰ্ক ৰাজনৈতিক কিবা ষড়যন্ত্ৰ থাকিব অলপ অৰূপ কুমাৰ দেৱ অলপ বিতৰ্কিতটো বেছি হৈ থাকে মই হাক দিছোঁ যে বেছি মানে পাখি গজিব নালাগে অলপমান ভাল কৰি থাকিব লাগে ৰাইজৰ মৰম আদৰত থাকিব লাগে কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভেলু নোহোৱা হৈ যায় সেইকাৰণে অৰূপ দেৱ মই গুৱাহাটীত মাতি আনি বুজাই দিছোঁ যে আগত যেনেকৈ ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে ব্লাড ডনেশ্যনৰ কাম কৰিব লাগে গছ পুলি ৰুব লাগে দুখীয়া মানুহক সেৱা কৰিব লাগে বিতৰ্কৰ পৰা দূৰত থাকিব লাগে কিছুমান বিতৰ্ক বনি যায় কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব চব যে বিতৰ্ক সঁচা তেনেকুৱা নহয় কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল এমাহ লাগিব প্ৰক্ৰিয়াটো কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে তেওঁলোকৰ লগত আমাৰ পুলিচ UPPL দল পূৰ্ণাংগ পৰ্যায়ৰ এটা ৰাজনৈতিক দল BTC দাসু ষ্টেটত এলায়েন্স গভৰ্ণমেণ্ট মন্ত্ৰী আছে দুজন আমাৰ সাংসদ আছে লোকসভাত এজন ৰাজ্যসভাত এজন সাংসদ গতিকে ডেফিনেটলি লায়ন শ্বেয়াৰটো আমি পাব লাগিব সেইটোকে আমি কৈছোঁ মাজে সুধিলে মানে যিমানখিনি আগবাঢ়িব লাগে পৰা নাই তেওঁলোকে গোটেই সময়টো দিব পৰা নাই দৃশ্যটো যিটো ভাল গতিকে মই সেইটো আহ্বান জনাইছোঁ কৰি থাকক UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা ই এটা ইতিবাচক দিশ আৰু বিজেপি দলে তাক আদৰণি জনাব আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব ইতিবাচক থাকিব কিন্তু
এই আলোচনাত বিজেপিৰ কোনো মধ্যস্থতাৰ ভূমিকা নাই কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ আজি পাব্লিকলি মই কৈছোঁ যে য'ত আলোচনা চলি আছে সেই সময়ত UPPLৰ কিছুমান নেতা কৰ্মীসকলে এনেকুৱা প্ৰপাগাণ্ডা কৰি আছে যে আগ্ৰামা মহিলাই দিছপুৰত যাই পেলাই মন্ত্ৰী হওক কাৰ লছ হয় কাৰ লাভ হয় সেইটো মই ক'বলৈ নাজানো মই দিছপুৰত নাযায় মই BTCতে থাকিব আমাৰ BPF দলৰ লগত যুঁজ দিব পৰা এই সমষ্টিৰ কোনো পলিটিকেল পাৰ্টি নাই আলোচনা চলি থকা সময়ত এনেকুৱা ব্লেকমেইলিং কৰিব ডিফাৰেন্সটো এতিয়া নাই জিৰ' ভয় খাই আছে সেইকাৰণে এতিয়া মানে একমত হ'ব লাগে सावरायनाया जागासिनो दं खेबनै खेबथाम जाबाय सावरायनाया मोजाङानो जानांगौ जायोबा मोजां आंबो दिनै ज' जानायखौ लुबैदों